हेलो गाइस अन्य এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো। আজি হৈছে লক্ষ্মী পূজা। আমি ঘৰত কেনেকৈনো লক্ষ্মী পূজা আয়োজন কৰিছো তাকে অলপ আপোনালোকক দেখুৱাও বুলি ভাবিলো। ঘৰত কিবা পাতিলে সাফ চিকুণ কৰা দায়িত্বটো মেইন। প্ৰথমতে গোখাই ঘৰৰ পৰাই আৰম্ভ কৰিছো। এইদৰে সাফ চিকুণ কৰি ভাইটিয়ে নতুনকৈ অনা লক্ষ্মী দেৱী ফটোখন এখন পাতি এইদৰে বহালো। তাৰ পিছত গোখাই ঘৰত থকা প্ৰতিজন দেৱ দেৱী ফটোত এনেকৈ ৰঙা হিন্দুৰৰ ফুট লগাই দিলো। আপোনালোকে বাৰু লক্ষ্মী পূজা কেনেকৈ উদযাপন কৰে? আমি এবাৰ থুলমূলকৈহে পাতি থলো। ক'ব পাহৰিছিলো আজি চন্দ্ৰগ্ৰহণো লাগিব, সেইবাবে আমি সোনকালে শৰাই পাতিম। মায়ে পায়স আৰু চুজি অলপো বনাই আছে। মাহ প্ৰসাদ কেঁচা লাৰুৰ লগতে আগবঢ়াবলৈ, যিহেতু তিথি হিচাপে লক্ষ্মী পূজাৰ দিনটোতে ভাইটি জন্ম হৈছিল, সেইবাবে মায়ে প্ৰতি বছৰে পূজাৰ দিনা পায়স অলপ বনাই আগবঢ়ায়। মা দেউতাই এনেদৰে ফল মূলসমূহ কাটি শৰাই যোগাৰ কৰিলে আৰু আমি বাহিৰত চাকি জ্বলালো। তাৰ পিছত মায়ে শৰাই আগবঢ়ালে। মই ভিডিঅ' কৰি থকা দেখি এনেদৰে মায়ে বস্তুসমূহ দেখুৱাই আছে। চুজি, পায়স, কেঁচা লাৰু। আপোনালোকে বাৰু লক্ষ্মী পূজাৰ দিনা ঘৰত আমডালি গুঠি লগায় নেকি বাৰু? আমাৰ পিছে পৰম্পৰাগতভাৱে চলি অহা এই নিয়ম। লক্ষ্মী পূজাৰ দিনাও আমি আমডালি গুঠি দুৱাৰ মুখ, গোখাই ঘৰ লগাওঁ। এইবাৰ পিছে আলপনা আঁকিবলৈ সময় নহ'ল। মায়ে থুলমূলকৈ এইদৰে ঘটৰ তলত আগতে আনে আবিৰৰ ৰং আছিল, এনেদৰে নিয়মটো কৰিলে। ইমানেই খৰখেদা হ'ল যে মায়ে ঘটৰ ওপৰত এটা নাৰিকল বহাই সেয়াও পাহৰিলে এইবাৰ। মায়ে শৰাই পতাৰ পিছত ভাইটি আৰু ৰিয়ানেও এনেদৰে চাকি জ্বলাই সেৱা ল'লে। সদভক্ত অপগৰ্ব কৰে জীৱাজন, পুনু পুনু বোলে আমি তেজু হেৰিজন, উচিষ্ট আপোনালোকে বাৰু লক্ষ্মী পূজাত লক্ষ্মী চৰিত্ৰ পাঠ কৰেনে? আমি এনেদৰে প্ৰতি বছৰে লক্ষ্মী চৰিত্ৰ পাঠ কৰোঁ। পূজাৰ শেষত সকলোৱে মিলি সেৱা ল'লোঁ। ভিডিঅ' পিছে কৰা নহ'ল। বায়েনো কি বনাই আছে চাবলৈ আহিলোঁ মই পূজাৰ কামত লাগি থাকোঁতে গমেই নাপাওঁ তাই পনীৰ কাৰী, মটৰ ঘুগুনি আৰু লগতে ৰাতি পুৰি খাবৰ বাবে আটাও মাৰি থৈছে। আপোনালোকে পিছে পাকঘৰটো দেখি নেহাঁহিব দেই। এইদৰে ইটো সিটো বনাই থকা হৈছে যিহেতু, সেইবাবে একেবাৰে চাফা কৰিম বুলি পাকঘৰটো এনেদৰে খেলি মেলি হৈ আছে। কি খালোঁ শেষত ফটো মাৰি এড কৰি দিম বাৰু। পূজা বুলি ৰাতিপুৱাৰ পৰা আমি দুইজনী ইমানেই ব্যস্ত যে কেমেৰা সন্মুখত ওলাই আজি ভালকৈ ব্লগটো কৰিবলৈ সুবিধা নাপালোঁ। শৰাই ভাগিলে মায়ে চুজি, পায়স আৰু কালাকান এটা কেঁচা লাৰু খাবলৈ দিলে। এনেদৰে বাৰু পদ্ম গোখাই কোনে কোনে ভাল পায় জনাবচোন। লক্ষ্মী পূৰ্ণিমাৰ দিনা হেনো বাহিৰত এইদৰে জোনৰ পোহৰত পঢ়ি মনত থাকে বুলি কয়। সেইদৰে মায়েও এনেদৰে ৰিয়ানক পঢ়িবলৈ দিলে। আমিও পুৰি চব্জি খালোঁ।